খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু আজিৰ পৰা মই এটা নতুনকৈ মিনি ব্লগ আৰম্ভ কৰিছোঁ। আৰু আজি মই দেখাই যাম মই অফিচত কি কৰোঁ আৰু মোৰ ডেইলি ৰুটিন কি হয় সকলোবোৰ দেখাই যাম। গতিকে মই নাইট শ্বিফ্ট কৰোঁ আৰু মোৰ দিনটো আৰম্ভ হয় সদায় সন্ধিয়াৰ পৰা। আৰু আপোনালোকে জানেনে যে মই কৰি আছোঁ US শ্বিফ্টত, আৰু US শ্বিফ্ট কৰাৰ কাৰণে কিমান দিগদাৰ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আৰু দেখাই যাম মই মোৰ অফিচটো কোনটো আৰু কি পাৰোঁ কি নোৱাৰোঁ সকলোবোৰ মই ইয়াতে দেখাই যাম। আৰু মোৰ অফিচটো কোনটো জানেনে? মই দেখাই আছোঁ মোৰ অফিচটো হৈছে সেইফালে অকণমান অপজিট ছাইডত। আমি ল'ব লাগিব ইউ টাৰ্ণ লৈয়ে আমি এতিয়া সোমাই যাম DLF চাইবাৰ চিটিৰ এণ্ট্ৰেঞ্চৰ ফালৰ পৰা। আৰু এইটো হৈছে এইখন আছে DLF চাইবাৰ চিটি, এইটো আছে আপোনাৰ চেন্নাই ৰামপুৰমত। আৰু এইটো হৈছে মোৰ অফিচৰ এণ্ট্ৰেঞ্চটো। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, এনেকুৱা লাগে যে তাতে থাকি যাম। কিন্তু কি ক'ব, অফিচৰ পৰাতো ঘৰলৈ আহিবই লাগিব। চ' এনেকৈ আহি বহুত ডাঙৰ এটা গ্ৰাউণ্ডতে বনাইছে, আৰু বহুত ডাঙৰ হয় মানে তাতে বহুত ব্লকছ আছে। 1 2 3 4 5 বহুত ব্লকছ আছে। ব্লকছৰ পিছত মানে স্মকিং জ'ন এৰিয়া আছে, লগতে ফুড হাব আছে, সৰুকৈ দোকান আছে য'ত আপোনাৰ মানে কাপোৰৰো পাব, কছমেটিক্স পাব, বহুত বিভিন্ন ধৰণৰ। চাই যাওকচোন মোৰ লগত। আমি কেবৰ পৰা নামিয়ে এতিয়া মই যাব লৈছোঁ মোৰ ব্লকটো হৈছে ছেকেণ্ড ব্লক। মেইন এণ্ট্ৰেঞ্চৰ পৰা সোমাই ষ্ট্ৰেইট যোনটো ব্লক সেইটোৱে আমাৰ ব্লক। আৰু এইটো হৈছে মোৰ অফিচত মই সোমাইলোঁ। মোৰ ফ্ল'ৰটো হৈছে ছেকেণ্ড ফ্ল'ৰ। আৰু সোমাই কাম কৰি ওলাই আহিলোঁ ডিনাৰ কৰিবলৈ। 8টা 9টাত মই ডিনাৰ কৰিব সকলোৱে আমি খাই আছোঁ। এতিয়া মই ওলাই যাম অকণমান। চ' ডিনাৰ ব্ৰেক মই 1 ঘণ্টা লওঁ, আৰু মিৰৰ চেল্ফিটো থাকিবই। গতিকে অকণমান মিৰৰ চেল্ফি লৈ ওলাই গ'লোঁ এণ্ট্ৰেঞ্চৰ ফালে। তাৰপিছতে এনেকৈ অকণমান ভাবিলোঁ যে মই অকণমান এটা ৰাউণ্ড ট্ৰিপ মাৰোঁ, কাৰণ আমাৰ এনভাইৰনমেণ্টটো সঁচাকৈ বহুত ধুনীয়া। প্লে জ'ন আছে, স্মকিং জ'ন আছে, পাৰ্ক আছে, কেফে আছে, কি ক'ত নাই। চাই যাওকচোন ভিডিঅ'টো শেষলৈকে। আহি অলপ কাম কৰি 1:30ত ওলাই আহিলোঁ। মোৰ লগৰজনীৰ বাৰ্থডে আছিলে। চ' এই যে দেখিছে বহি আছে, তাইৰ নাম হৈছে ৰাজি। তাইৰ বাৰ্থডে আছিলে। তাইৰ বাৰ্থডেৰ কাৰণে আমি কেক কাটিবৰ কাৰণে প্লেন কৰিলোঁ। একচুৱেলি তাইৰ বাৰ্থডে আছে মানডেত। চ' আমি ভাবিলোঁ তাৰ আগতে কেকটো কাটিম, কাৰণ আমি দেওবাৰে যিটো অফিচ নাই, তাই কেক আনিলোঁ। কেক আনি আমি কাটিব লৈছোঁ। আৰু তাইৰ নাম হৈছে ৰাজি মাছি বুলি লিখি আনিছে। এজনী চব বহুত সৰু ছোৱালী হয়, বহুত মানে সৰু, আৰু ময়োতো সৰুৱে হয় বাৰু। তাইও বহুত সৰু ছোৱালী হয় মোতকৈও। আমি কেক কাটিলোঁ, সকলোৱে খালোঁ। ভালকৈ খাই বৈ 3:19ত মই অফিচৰ পৰা আহিছোঁ ঘৰৰ অভিমুখে, মানে মই ৰুমলৈ আহিছোঁ। তাৰপিছতে চাওক, সকলোৱে যাবলৈ বা সকলো ঘৰ যাবলৈ নিজৰ কেব থাকে, কেবে লোকেট কৰি দিয়ে। মই কেবত বহি আহিলোঁ, আৰু ইয়াতে সামৰিছোঁ ভিডিঅ'টো। আকৌ এটা ভিডিঅ' লৈ আহিম মই নতুনকৈ।